Hi guys, good morning. কি খবৰ সকলোৰে নিশ্চয় সকলো ভালে আছে আজি মোৰ এটি নতুন ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি বহুত গৰম আজ 3 দিন ধৰি এনেকৈ ৰ'দ দি আছে গৰম একেবাৰে একো বনাবলৈ বা খাবলৈ এনেকুৱা মন নোযোৱা হৈছে কামবিলা কৰিবলৈ মন নাযায় ইমান গৰম ঘামি থকা হয় এনিটাইম নকৰিলেওতো নহ'ব যেহেতুকে আমি ঘৰৰ কাম গোটেইখিনি কৰিবই লাগিব বনাব লাগিব খাব লাগিব নহয় জানো এনেকৈ ভিডিওটো সেইকাৰণে এনেকৈ আৰম্ভ কৰিছোঁ চাই থাকিব ভিডিওটো শেষলৈ আৰু শেষত আপোনালোকৰ মন্তব্য জনাব ভিডিওটি চাই কেনে লাগিলে এতিয়া বাজিলে 9টা এতিয়া ব্ৰেকফাষ্ট খাবৰে হ'ব শাহুমাক মই বৰা চাউলৰ ভজা পিঠা বনাবলৈ দিলোঁ এয়া বনালে অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ মই ৰেডি কৰিম দেখুৱাম বাৰু আৰু দিনটোত কি ৰেচিপি দিব পাৰোঁ নাজানো কাৰণ ইমান গৰম সেইবাবে বনাবলৈ একেবাৰে মনেই নোযোৱা হৈছে চাই লওক আৰু শেষলৈ চাই থাকিব ভিডিওটো ঘৰ ভাল কৰা হোৱাই নাই এতিয়া কৰিম আৰু এই ধুনুৱে বিছনাখন কি কৰিছে চাওকচোন চব খেলা বস্তু এনেকৈ উঠাই লৈছে খেলি আছে এইয়া খেলি আছে দেখিছেনে গোটেই বিছনাখনতে বস্তু এইবিলাক চব খেলা বস্তু সৰুৰ পৰা যিমান ভঙা ফুটা বস্তু আছে চব ইয়াতে ভৰাই থয় আৰু এনেকৈ খেলি থাকে খালি পিষ্টলবিলাক আজি এটা কিনি আনিব কালিলৈ ভাঙি পেলাব এনেকৈ খেলি থাকে এতিয়া এইটো ল'ব সেইটো ল'ব পিষ্টল ল'ব একবাৰ এইবিলাক ল'ব লৈ থা এইবিলাকে খেলি থকা কাম আৰু তাৰ বিছনাখনত তেনেকৈ গোটেই বিছনাখন কি কৰিছে চাওকচোন এইবিলাক ঘৰ বনাই লৈছে গাৰুকেইটা চাইডত দি দিছে দি এনেকৈ খেলি থাকে দেখিছেনে কি অৱস্থা কৰিছে বিছনাখনত গোটেইবিলাক এইবিলাক এনেকৈ বাকি ল'ব আৰু এনেকৈয়ে থাকে আজি ৰাতিপুৱা আমি বৰা চাউল খাম এয়া শাহুমাই বনালে বৰা চাউলৰ ভাজি এতিয়া খাওঁ ৰেডি কৰি আছোঁ এয়া গুড় মিঠাই দিছোঁ মই অলপ কাটি এয়া গাখীৰ লৈছোঁ অলপ বজাৰলৈ গ'লোঁ ৰাতিপুৱা চাহ পানী খাই তাৰপিছত গেলামাল বজাৰ আছিলে অলপ তাকে কৰিলোঁ কিন্তু ইমান মানুহ বহুত টাইম ৰখিব লগা হ'ল একেবাৰে কমেও 45 মিনিটমান সময় ৰখিছোঁ দোকানত আহিলোঁ অলপ বজাৰ আছিলে আনিলোঁ কিবা আনি বজাৰ এতিয়া ভাত বনাই আছোঁ নিৰামিষ ভাত বনাই আছোঁ এয়া বনাইছোঁ দাইল ৰহৰ দাইল বুটৰ দাইল মচুৰ দাইল একেলগে মিক্স কৰি বনালোঁ আৰু এইফালে এইটো কেৰাহীত বনালোঁ ভাজি কাচকল ভাতকেৰেলা আলু হোৱা নাই আৰু এইফালে আছে এইখন হ'ব চাটনি মচুৰ দাইল মান ধনিয়া পিঁয়াজ জলকীয়া চব ৰেডি কৰি থৈ দিছোঁ এতিয়া মিক্সিত পিচিলে হ'ব আৰু খাব হৈ যাব আজি দিনৰ নিৰামিষ সাজ ৰেডি হৈ গ'ল এনেকৈ ল'লোঁ দাইল বটা পিঁয়াজ জলকীয়া ভাজি এখন কেঁচা বুট মুগ ল'লোঁ অলপ আৰু বৰ বনালোঁ দাইল বটাৰ তাৰপিছত দাইল এনেকৈ ৰেডি কৰি ল'লোঁ এতিয়া খাই লওঁ আমি তাৰপিছত আকৌ লগ পাইছোঁ দুপৰীয়া ভাত খাই উঠি আৰু ভিডিঅ' কৰাই নহ'ল কাম বন কৰি আজৰি হৈ উঠিছোঁ এতিয়া 5 বাজিলে এতিয়া বনাওঁ মই পায়স পাকঘৰলৈ যাওঁ এতিয়া হাজবেণ্ড আৰু ল'ৰাই খাব বিচাৰিলে সেইবাবে বনাওঁ অলপ গাখীৰ অনা হৈছিলে ভাবিছিলোঁ পেৰা বনাম বুলি কিন্তু পেৰা নহৈ এতিয়া পায়সহে হ'ব বনোৱা
সেইকাৰণে বনাবলৈ যাওঁ, পাকঘৰলৈ যাওঁ। বলক তেনেহ'লে আপোনালোকৰ চাই থাকিব। এতিয়া ময়ো যাওঁ পাকঘৰলৈ। মই পায়সৰ বাবে এই কেৰাহীখন পাতি দিছোঁ। ইয়াতে আধা লিটাৰ গাখীৰ মই বাকি ল'লোঁ আৰু আধা লিটাৰ দি দিলোঁ। 1 লিটাৰ লৈছোঁ মই। আমুল তাজা গাখীৰ লৈছোঁ। এতিয়া গাখীৰখিনি মই উতলিবলৈ দিম। তাৰপিছত চাউল দিম মই। মোৰ গাখীৰখিনি ভালকৈ উতলিছে। গাখীৰখিনি ভালকৈ উতলাই ল'ব লাগে, তেতিয়া তাজা গাখীৰৰ গোন্ধটো নাপায়। সেইবাবে মই ভালকৈ উতলাই লৈছোঁ। এতিয়া এই বাতিটোত লৈছোঁ মই এইখিনি চাউল। চাউলখিনি দি দিম। চাউলখিনি দিয়াৰ পিছত মই কাজু আৰু কিচমিচ লৈছিলোঁ, এইখিনিও দিলোঁ। এতিয়া ভালকৈ লৰাই দিছোঁ মই। এনেকৈ মই ভালকৈ লৰাই আছোঁ, কাৰণ চাউলখিনি যাতে তলত লাগি নধৰে, সেইবাবে লৰাই থাকিব লাগে ভালকৈ। আৰু চাউলখিনি মই আধা ঘণ্টা টাইম তিয়াই ৰাখিছিলোঁ আগতে। তেতিয়া চাউলটো সিজে ভালকৈ গাখীৰত। এনেকৈ পায়স বনালে খাবলৈ বহুত সোৱাদ লগা হয়। আমি খাই বহুত ভাল পাওঁ, সেইবাবে বনালোঁ। মোৰ চাউলখিনি ধুনীয়াকৈ সিজিছে। এয়া দেখিছেনে, বহুত ধুনীয়াকৈ সিজি গৈছে। মই অলপমান এনেকৈ চাউলখিনি মই চাইডত হেতাখনেৰে ভাঙি দিছোঁ অলপ। এনেকৈ চাইডত দি দিছোঁ। এতিয়া মই ব্যৱহাৰ কৰিম ইয়াতে চেনি। তেজপাত থাকিলে দিব পাৰিলে ভাল হ'ল হয়, কিন্তু মোৰ ওচৰত তেজপাত নাই। এতিয়া দিছোঁ এয়া চেনি, এই কাপটোৰে দিছোঁ। 1 কাপতকৈ অলপ কম দিছোঁ। মই চাই ল'ব লাগিব মিঠাটো হৈছেগৈ নাই। ভালকৈ লৰাই থাকিব লাগিব, নহ'লে তলত লাগি ধৰিব। পায়সখিনি মোৰ ধুনীয়াকৈ চেনি চাউল ধুনীয়াকৈ মিহলি হৈ গৈছে, হৈ গ'ল। এতিয়া মই দিছোঁ এটা ইলাচি আৰু দিম মই ঘি। এয়া ঘি দিছোঁ। এই চামুচখনেৰে 1.5 চামুচ দিছোঁ মই ঘি। পায়সখিনি মোৰ ৰেডি হৈ গ'ল, বহুত ধুনীয়া হৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ, অলপ ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত গোটেইজনে খাই ল'ম। এতিয়া মই সাজি লৈছোঁ বাতিকেইটাত, আমি খাম এতিয়া। বহুত ধুনীয়া হৈছে, খাওঁ খাওঁ লাগি আছে। হয়তো পায়স খাই বেয়া পোৱা মানুহ নায়েই। কমেণ্ট কৰিব কোনে কোনে ভাল পায় খাই। এতিয়া এয়া পায়স লৈ আহিলোঁ খাবৰ বাবে। ইয়াতে বহি খাই ল'ম। মস্তি হৈছে, ভালকৈ খোৱা। ভালকৈ খোৱা। বঢ়িয়া। খাই লোৱা চবেই, বঢ়িয়া হৈছে ন? কি বনাইছে ধুনু? মজা মজা লাগছে। হাই ৰবা, তোমাক কৰিব দিয়ে তোমাক কৰলা। এইটো এটা মাত্ৰা আছে। Nein, 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 মজা মজা। পড়ে যাবো বাটিতে।
আমি সকলোৱে খাই ল'লোঁ কিন্তু পাপাক আৰু বেটাক আৰু দিলোঁ অলপ অলপ কেনেকুৱা হৈছে এতিয়া কমেণ্ট কেইটা কোৱা দুয়ো ভাল লাগিছে ভালকৈ কোৱা আকৌ ডাঙৰকৈ কোৱা অলপ ভাল লাগিছে আৰু তুমি কোৱা কোৱা মজা অঁ পাপাও খাই মস্তি বেছি ন বঢ়িয়া এয়া ধুনুৱে এৰাখিনি মই খালোঁ খাবলৈ লৈছোঁ সি গোটেইখিনি নাখালে অলপ এৰিলে খাই আছোঁ বহুত ধুনীয়া হৈছিলে খাবলৈ আৰু আজিৰ ভিডিঅ'টো মই এনেকৈ সামৰণি মাৰিছোঁ যদি এই ভিডিঅ'টি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো অল কৰি দিব তেতিয়া মোৰ আহিব লগা নতুন ভিডিঅ'বোৰ আপোনালোকে সময়মতে পাই থাকিব তেনেহ'লে আজিলৈ আহিছোঁ